কৰি খাংছো নিৰামিষ বৰ পেটত না তো ডেলি খাং মা মাংস পইচা লেবেল জান পিছলি কিনি লম তোর দাম কো হাত ভৰি পাইকে দি উৰা মাৰ বাইকে দি চুলি ৰাঙা মানে ছপৰি গেঙৰ দাই দে আহি অসক নাই বিতু হুন যাবি মোৰ বাসাই দে দি ধৰাত পল্লি বেটা ধৰি ফেলে আই ফ্লাই দি হে দোস্ত মতিৰি পলে গেছি বলু হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন আৰু সেই খগেন গানৰ সিঙ্গাৰ ক্ৰিয়েটৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বৰ্তমান সংকটজনক পৰিস্থিতি ডিম্পু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কিয় কৰিছে সকলোখিনি তথ্য এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছো খগেন নামৰ গীতটি প্ৰমোচন কৰি বিপদত পৰিছে এতিয়া ডিম্পু বৰুৱা অশ্লীল শব্দ ব্যৱহাৰ কৰা গীতৰ প্ৰমোচন কৰি এতিয়া ডিম্পু বৰুৱা বিপদত পৰিছে যিগৰাকী গীতটি গাইছিলে আৰু যিগৰাকী গীতটি উলিয়াইছিলে তেওঁ এতিয়া তেওঁৰ ওপৰতো গোচৰ ৰুজু কৰিছে মৃদুল নামৰ যুৱকজনৰ বিৰুদ্ধেও এজাহাৰ খগেন নামৰ গীতটোৰ বাবে এতিয়া গোচৰ আৰু সামাজিক প্ৰতিবাদ মৃদুলৰ লগতে ডিম্পু বৰুৱাৰ গ্ৰেপ্তাৰ হ'ব নেকি অসম গোসাঁই সমাজে ডিম্পু বৰুৱা আৰু মৃদুলৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে তেওঁলোকৰ অভিযোগ অনুসৰি এই ভিডিঅ'সমূহত গোসাঁই সমাজৰ মান ইজ্জত হানি কৰা বক্তব্য আছে বুলি গোসাঁই সমাজে গোচৰ ৰুজু কৰিছে হাত ভৰি পাইকে দি উৰা মাৰ বাইকে দি চুলি ৰাঙা মানে ছপৰি গেঙৰ দাই দে আহি অসক নাই বিতু হুন যাবি মোৰ বাসাই দে দি ধৰাত পল্লি বেটা ধৰি ফেলে আই ফ্লাই দি হে দোস্ত মতিৰি পলে গেছি বলু হে দোস্ত আৰু তেওঁলোক বাৰু জেললৈ যাব লাগিব নেকি আইনী দৃষ্টিকোণৰ পৰা চাই যদি অভিযোগবোৰ প্ৰমাণ হয় তেন্তে ভাৰতীয় দণ্ডবিধিৰ অধীনত মৃদুল আৰু ডিম্পু বৰুৱালৈ কঠিন পৰিণাম আহিব পাৰে যদিও এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই বিষয়টো বৰ্তমান তদন্ত চলি আছে আৰু তদন্ত শেষ হোৱাৰ পিছত সিদ্ধান্ত কৰিব আপোনাৰ মতামত কি খগেন গীতটিৰ কেৱল মনোৰঞ্জন নে সমাজত কিবা প্ৰভাৱ পৰিছে নে সামাজিক অপমান হৈছে এই গীতটোৰ জৰিয়তে আপোনালোকে মন্তব্য কৰিবলৈ নাপায় গীতটিৰ কেৱল মনোৰঞ্জন নে ই সমাজত প্ৰভাৱ পেলাইছে নে সামাজিক অপমান এই সন্দৰ্ভত আপুনি এটা মন্তব্য কৰিব